हेलो बंधुসকল गुड मर्निंग मैं बिना अंतपादी লৈছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিনাজ ব্লগ এণ্ড ৰেচিপিত আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা তেতিয়ালে ব্লগটো মই এতিয়াৰ পৰা আৰম্ভ কৰোঁ বলকচোন তেতিয়ালে দিনটো মই কি কি দেখাব পাওঁ আপোনালোকক চাওঁ আৰু আজি বিশেষ ৰেচিপি হ'ব বুলি নাভাবো কাৰণ মোৰ না পাচলি আছে পাচলি বজাৰ কৰিবলগীয়া হৈ আছে কিন্তু যাবই পৰা নাই এওঁ সময় মিলাব পৰা নাই কিন্তু তথাপিও চাওঁ কি দেখাব পাওঁ দেই চাই থাকিব আৰু মই ৰাতিপুৱাই মাছ পুৰি আছো কাৱৈ মাছ চাবচোন দেই দেখিছেনে এয়া কাৱৈ মাছ নিমখ সানি পেলাই ধুনীয়াকৈ ধুই পুৰি দিছোঁ ধন্যবাদ লাহন্দা মোৰ চেনেলটোৰ যোগেদি আপোনাক ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা মাছখিনিৰ বাবে আৰু বন্ধুসকল লাহন্দা হৈছে আমাৰ এওঁ লগত একেলগতে অফিচতে কাম কৰে আৰু আজি দিনটো নেজানো পোৱা যেন লাগিছে মোৰ কাৰণে নেজানো কিয় কাম বিশেষ তেনেকুৱা একো নাই সেইকাৰণে ব্লগটোতে দি আছোঁ দিনটো ৰেচিপি তেনেকুৱা একো বনোৱা নাই কুহুৱে পাছফালে বহুত চিঞৰি আছে বেটি নিশ্চয় তেনেকুৱা কুহুৱে পাছফালে পূৰা চিঞৰি মোক ডিষ্টাৰ্ব দি আছে আৰু আজি মই চিম্পল বনাইছোঁ দালি ভাত আৰু আলু পিটিকা নাইত আজি ইমান গৰম বাপৰে আপোনালোকৰ তাত গৰম নে ঠাণ্ডা মোক জনাব দেই ইয়াত মই দেখুৱাই আছোঁ এনেকুৱা গৰমত আৰু কি কওঁ কি নকওঁ একো ভাবিয়ে নাপাওঁগে মানে কি বনাম সেইকাৰণে অতি সিম্পল দালি আলু পিটিকা ভাত আৰু কাৱৈ মাছ যোনটো নেকি লাহন্দাই দিছে সেইটো পুৰি লৈছোঁ প্ৰথমত তাৰপিছত অলপ তেলত ফ্ৰাই লৈছোঁ ফ্ৰাই কৰি সেইখিনিয়ে খাম আৰু বিশেষ আজি একো নাখাওঁ পুৰা সিম্পল খাম গৰম বহুত পৰিছে সেইবাবে আৰু চাই থাকিব আৰু কি কি কওঁ কি কি দেখুৱাই থাকিব পাৰোঁ দেখুৱাই থাকিম দেই আৰু আজি মোৰ এনেই দালি বনাই আছিলোঁ তাতে আকৌ বৌয়ে আজি কি কৰিলে খাৰ আৰু তিয়হ বনাইছে তাকে দি পঠিয়াইছে দেখুৱাই আছোঁ দেই এয়া চাওক বৌয়ে খাৰ আৰু তিয়হ বনাইছে খাই অলপ টেষ্ট কৰি চাইছিলোঁ মজা লাগিছে খাবলৈ দেই একদম তাৰপিছত বৌয়ে নিজে আহি দি থৈ গৈছে আকৌ মচুন্দৰীও চাটনি বনাইছে বুলি কৈছে সেয়াও দিবহি বা মোৰ আজি আইটেম আৰু আমাৰ দুঘৰৰ মাজত প্ৰায় তেনেকুৱা তৰকাৰী অনা নিয়া হৈয়ে থাকে ভাল লাগে ন এনেকুৱা নিজৰ নিচিনা লাগে ঘৰৰ পৰা ইমান আঁতৰত আহি পেলাই থাকোহি তাৰপিছত এনেকুৱা যদি কোনোবা আপোন মানুহৰ নিচিনা মানুহ লগ পাওঁ তেতিয়াহ'লে মনটো বহুত ভাল লাগে এজনীয়ে খাই আছে দৈ আৰু এজনীয়ে এয়া চাওঁ মুখটো দেখুৱাই দিয়া পাউডাৰ গোটেইটো পাউডাৰ সানি একদম ভুটনি লিখীয়া হৈ আছে গুড মৰ্ণিং বন্ধুসকল আজি মৰ্ণিং ৱাক কৰিবলৈ ওলাইছোঁ আমি চবেই এইফালে তেওঁ যাবলৈ আহিছে পেলাবলৈ এইফালে দুজনী হাই কৈ দিয়া হাই কৈ দিয়া আজি কুকুৰে খেদাৰ পৰা বাচিলোঁ আৰু দেই কুকুৰ পোৱালিটোৱে খেদি আহিছিলে বেছি ডাঙৰ নহয় তথাপিও এওঁ গছৰ ডাল পৰি আছিলে তাকে ভাঙি ছিগি সেয়া কুকুৰ খেদিবলৈ গৈছে আৰু ৰাতিপুৱা সঁচাকৈ ওলাই যাবলৈ ভয় লগা হৈছে কুকুৰকেইটাৰ পৰা আৰু বিশেষকৈ এইকেইটা কুকুৰ ভেকচিন দিয়া নাথাকে যিহেতু আৰু এইফালে দুইজনী আহিছে আৰু এইটো চাওকচোন কিমান ধুনীয়াকৈ কুকুৰ এটা বহি আছে ওপৰত পুৰা শান্ত হৈ ধুনীয়াকৈ বহি পেলাই চাই আছে বাহিৰফালে আহি পালোঁ DC অফিচ এইটো আমি আকৌ ৰিটাৰ্ণ হ'লোঁ দেই ঘৰ মুখে DC অফিচ এজনী গৈ ক'ৰবাত পালেগৈ বেটি জন চলি যাওক ওচৰত আমাৰ এনে প্ৰায় ৰাতিপুৱা ওলোৱা নহয়েই আজি ওলালোঁ এয়া চাওকচোন কুকুৰটো এইটো লেব্ৰাডৰ হয় কিন্তু এৰি দিলে পূৰা সেইকাৰণে এনেকুৱা হৈছে অৱস্থাটো
সোণাৰী প্ৰায় ঘৰৰ মানুহৰ আমলখি গছ থাকেই, প্ৰায় ঘৰৰ মানুহৰ। বন্ধুসকল বেয়া নাপাব, যোৱাকালি ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ দুপৰীয়া পিছৰ পৰা। ইমান গৰম পৰিছে আৰু কুঁহুৱেও অলপ আমনি কৰি আছিলে, সেইকাৰণে ব্লগটো কণ্টিনিউ কৰিব নোৱাৰিলোঁ। তাৰপিছত আজি ৰাতিপুৱা আমি চবেই মৰ্ণিং ৱাক গ'লোঁ। মৰ্ণিং ৱাকৰ পৰা আহি পেলাই এয়া ব্ৰেকফাষ্ট খোৱা মেলা ঘৰৰ কাম কাজত লাগি গ'লোঁ। সেইকাৰণে আজি ব্লগটো ইমানতে সামৰোঁ বুলি ভাবিছোঁ এই ব্লগটো। আৰু নেক্সট আহিম আকৌ আন এটি ব্লগ লৈ পেলাই, আন এটি ৰেচিপি লৈ পেলাই আপোনালোকৰ মাজত। আৰু বেয়া নাপাব, আৰু যদি মোৰ ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব। আৰু যদি নতুন হয় তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তলত সৰুকৈ হ'লেও কমেণ্ট এটা দি দিব কেনেকুৱা লাগিছে, তেতিয়া মোৰ মনটো ভাল লাগে। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।